নমস্কাৰ মই জ্যোতিৰ বৰাই টিম হিউমেনিটিৰ NGO যিসকল সদস্য আছে তেওঁলোকক ধন্যবাদ জনাব লাগিব যে আমি এটা কথা সদায় উপলব্ধি কৰিব লাগে যে ৰক্তদান জীৱনদান আপোনাৰ এটোপাল তেজে কাৰোবাক হয়তো জীৱনদান দিব পাৰে আৰু টিম হিউমেনিটি যিটো প্ৰচেষ্টা লৈছে 18 বছৰ পৰা তেওঁলোকে এইটো ধৰণৰ কাম কৰি আছে আহক তেওঁলোকৰ প্ৰচেষ্টাক আমি সহায় সহযোগিতা আগবঢ়াওঁ আকৌ কওঁ যে ৰক্তদান জীৱনদান টিম হিউমেনিটিয়ে মানৱ জাতিৰ বাবে সঁচাকৈ বৰ সুন্দৰ কাম কৰি আছে তেওঁলোকে ৰক্তদানৰ বাবে যি কৰি আছে সঁচাকৈ শলাগ ল'বলগীয়া ৰক্তদান জীৱনদান মই ৰক্তদান কৰিছোঁ আপোনালোকৰ ওপৰত আহক এটা জীৱন আমি উদ্ধাৰ কৰোঁ হিউমেনিটিয়ে যি কাম কৰি আছে পৰ্যটকসকলক মই শলাগ লৈছোঁ আৰু 18 বছৰ 25 বছৰ সকলোকে আহ্বান জনাইছোঁ আপোনালোকে ব্লাড দিয়ক কাৰণ ব্লাড ডনেট কৰাটো সঁচাকৈ ভাল মই নিজেও কৰিছোঁ আপোনালোকে কয় মই আশা কৰিছোঁ আমি এইখন কাম কৰি সমাজৰ সজাগতা কঢ়িয়াই আনিব পাৰিম